হেল্ল' আছাম, আপোনালোকৰ কি খবৰ? এইকেইদিন ইমানেই গৰম পৰিছে হয়নে? গোটেই অসমত আনকি ৱৰ্ল্ডতো চাগে বহুত বেছি গৰম হৈছে। আমাৰ তিনিচুকীয়াতো ইমানেই বেছি গৰম হৈছে মানে আৰু অশান্তি পাই গৈছে আৰু গৰমৰ পৰা। তো মানে ঘৰৰ মানুহে আজি খায় আমি পঁইতা ভাত। তো অসমীয়া মানুহৰ এটা ফেভৰেট ডিছ হয় যিটো গৰমত খায় পঁইতা ভাত। মইতো ইমান খোৱা নাই, বাছ মানে চবকে দেখিছোঁ খাইছে, মাহঁতো ইমান ভাল পায়। তো ভাবিলোঁ আজি ময়ো বনাওঁচোন। তো তাকে এইফালে কলপাত ছিঙি আনিছোঁ, এইফালে ভেদাইলতা চাটনি বনাবৰ কাৰণে ছিঙিছোঁ, কিয়নো আমাৰ ঘৰৰ বাৰীতে আছে। ভাবিলোঁ তেতিয়া ধুনীয়াকৈ এটা ডিছ বনাওঁ যিটো পঁইতা ভাতৰ লগত খাই বহুত বেছি ভাল লাগে। তাতে প্ৰিপেৰেশ্যন চলি আছে, ভেদাইলতা ছিঙি আছোঁ, এইফালে মচন্দৰী পদিনা সকলো মিক্স কৰি একেলগত ভালকৈ ধুই লৈছোঁ যাতে একো বালি বা কিবা একো নাথাকক বুলি। তো এইফালে পটল ফ্ৰাই কৰিবৰ কাৰণে এইফালে বিলাহী চাটনি, তাৰপিছতে এইফালে ভাতকেৰেলা চাটনি বনাবলৈ আৰু বেঙেনা পোৰা, এইফালে আলু পিটিকা সকলো বনাবলৈ তৈয়াৰ কৰি লৈছোঁ ঘৰতে। ভালকৈ ধুই মেলি এইফালে অলপ তিয়াই লৈছোঁ। তাৰপিছতে এইফালে ভাতকেৰেলাবিলাক ৰেডি কৰি লৈছোঁ, কুকাৰত দিছোঁ, অলপ পানী কমি দি বইল কৰি লৈছোঁ। ইজি হৈছে, বেঙেনা পুৰি আছোঁ, এইফালে সিজি আছে চাটনিৰ কাৰণে। এইফালে পদিনা যিবিলাক মিক্স কৰিছিলোঁ চাটনি ৰেডি হৈ আছে, বেঙেনা পুৰি আছে, বিলাহী পুৰি আছে। তো আজি মানে এটা ধুনীয়া ডিছ পঁইতা ভাতৰ লগত খাবৰ কাৰণে তৈয়াৰ হৈ আছে আমাৰ ঘৰত। তো তাকে আৰু এইফালে ঘৰত মাছো আছিলে, তো মাছ ফ্ৰাই কৰি লৈছোঁ। সৰু মাছ দেউতাই লৈ আহিছে বজাৰৰ পৰা। এইফালে পটল ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰিবৰ কাৰণে মই চব কৰি আছোঁ। এইফালে এটা মোৰ ধুনীয়া সুন্দৰ পঁইতা ভাত ঢালি চাওকচোন কেনেকুৱা লাগিছে, আপোনালোকে কমেণ্ট কৰি প্লিজ মোক ক'ব। মাংসও আছিলে, মাংসটো আপোনালোকক নেদেখালোঁ। বিলাহী চাটনি, আলু পিটিকা, পটল ফ্ৰাই, তিয়ঁহ, জলকীয়া, মাছ ফ্ৰাই, সকলো ধৰণৰ চাটনি এইবিলাক দেখিছেনে? অলপ পিঁয়াজো লৈ লৈছোঁ, খাবলৈ বহুত বেছি ভাল হ'ব বুলি অকণমান খাই লৈছোঁ। আজি কলপাতত খাবলৈ মন গ'ল, কিয়নো ইমান ধুনীয়া এটা অসমীয়া থালি বনাইছোঁ ন, তো ভাবিলোঁ কলপাততে খাওঁ বুলি। নেমু চেপি লৈছোঁ, খাবলৈ মানে ইমান ভাল হৈছে, মই খাই ভাল পাইছোঁ। কিন্তু আগত মই ইমান নাখাইছিলোঁ এইবিলাক ডিছ, কিন্তু এতিয়া আৰু অসমীয়া বোৱাৰী তো সেইটো কাৰণে খাইছোঁ আৰু বহুত ভাল হৈছে খাবৰ কাৰণে। থালিখন দেখিছেনে কিমান ধুনীয়া হৈছে, হয়নে বাৰু কওকচোন? খাই বৈ উঠি ইফালে হাজবেণ্ডে মোক এটা তামোল লৈ আহিছে, কিয়নো তামোল মোৰ ফেভৰেট। জিমৰ পৰা আহি যাওক মই কৈ দিছোঁ মোলৈ তামোল লৈ আহিবা, তো তামোল আনিছে। সেই তামোল খাই মেলি আৰু আজৰি হৈছোঁ। তো আপোনালোকক কেনেকুৱা লাগিলে আজি মোৰ পঁইতা ভাতৰ থালিখন প্লিজ কমেণ্ট কৰি ক'ব, আপোনালোকক খাব। অ'কে, ঠিক আছে, থেংক ইউ ছ' মাছ, বাই বাই।